খাম বাহিৰ হৈছে ইমান সংঘৰ্ষৰ মাজত মই বোলো আপেলহঁতৰ তাত যাবা তাৰপিছতো বাপৰে এখন পিলি নাপাওঁ এখন গাড়ী নাপাওঁ ড্ৰাইভাৰক ফোন মাৰি ধুনি দিছোঁ ৰিচিভ কৰা নাই বাপৰে লাগাৰ টাইমত হ'লে একোৱে নাপৰ এনে হ'লে কি আৰু আমাৰ সিয়াকাৰত থ'বা গ'লে সিয়াকৰ পইচাই লাগে প্লেইনৰ যিমান টিকেটৰ ভাড়া সিমান ইয়াকো লাগে গতিকে আৰু মই আৰু ঘৰৰ দিশে আৰু আগবাঢ়িলোঁ কি বা হয় আৰু এতিয়া যাব পাওঁ না নাপাওঁ ইফালে ঘৰত যি সংঘৰ্ষ যি সংকট মানে ইমান ডাঙৰ হৈছোঁ ক'ৰবাত যাব লাগিলে বাপৰে বাপ 10টা মানৰ পাৰ্মিশ্যনে ল'ব লাগে আমাৰ আৰু ডাঙৰ হ'লেও মানে মোৰ ইজ্জতে নাই এতিয়া আৰু কি বা কৰোঁ কিহত বা যাওঁ এখনো গাড়ী চাড়ী পা নাই মই 1 hour later. তো গাইজ মই আহি উপস্থিত হৈছোঁ আপেলৰ ঘৰত এয়া আপেল নমস্কাৰ আপোনালোকে ভনিতাৰ ব্লগ চাব আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব তো মানে আহি পাইছোঁ মানে সন্ধিয়া কিন্তু ব্লগ বনোৱা নাছিলোঁ মানে বহুত মানে কিবা কিবি বহুত কথা আলোচনা কৰিলোঁ কিন্তু ভাবিলোঁ এতিয়া ব্লগটো ষ্টাৰ্ট কৰি বহুত কথা মানে বহুত বেছি কথা বহুত বেছি তো এতিয়া তাই মানে ভাত চাত বনাই আছে তাৰপিছত মই আছোঁ আৰু বহি সেয়াই আৰু এইটো আপেলৰ ৰুম দেখাই দিছোঁ একবাৰ এয়া আমাৰ বিখ্যাত আপেলৰ ৰুম সেয়াই আৰু The next day. তো গাইজ নামত যাব আহিছোঁ আজি নাম আছে সেইটো ব্লাউজ মোৰ ব্লাউজটো মানে বৰপেটাত আছে ব্লাউজটো দেখাই দিওঁ ৰ'ব ইমান ডাঙৰ ব্লাউজ চাওকচোন ইমান ডাঙৰ ব্লাউজে এই ব্লাউজটো এতিয়া মাক কৈছোঁ হাত চিলাই দিবা মায়ে আৰু আমাৰ নৰে হাত চিলাই দিবা সেইটো সাজৰ কথা মই দিম এতিয়া আৰু এইটো মেচিনত চিলাব লাগিব বজাৰ এতিয়া আৰু কিবাকৈ যাব দিছোঁ ৰ'ব 10 টকা এখন দি পঠাই দিম মেচিনত চিলাই আনিব তাৰপিছত পিন্ধিম তাৰপিছত যাম ইফালে আৰু 5টা বজাত ৰেডি হ'ব দিছোঁ 4:30 বাজিয়ে গ'ল তিৰিকেইটাই কাও কৰিব এতিয়া মই ওলোঁ যি গৰম মোক কিমান ঘাম হৈছে কিন্তু মই গা ধুইছোঁ গাইজ দুইবাৰ গাইজ ওলালোঁ ইয়াৰ ব্লাউজটো মানে ইমান এটা কমফৰ্টেবল হোৱা নাই আৰু গাইজ যি পিঠিখন কাটা বাপা 34ৰ ব্লাউজে মোক 32ৰ সৰু চাইজতটো লাগে এতিয়া কাইও উলিয়াই আনে 5টাত বোলে যায় 6টা বাজে উলিয়াই আনে তথাপিও আৰু গাইজ এয়া মোৰ আউটফিট ল'লোঁ মানে এইটো লৈ যাব লাগিব না থকৰাটো হৈ যাব লাগিব সেইকাৰণে চকক লাগি যাই আছোঁ আহিব আমাৰ এৰোপ্লেন তো এৰোপ্লেনত উঠি আমি আটাইয়ে বছৰিকাৰ নাম ধৰিম চাই থাকিব আপোনালোকে হাই কওঁ তো আমি গৈ আছোঁ এটা আমাৰ আহিছে এৰোপ্লেন এইটো আৰু আমি আগবাঢ়ি যাই আছোঁ গাড়ী মাৰিছে নামাৰিছে উৰিব তাই এগলা অস্ত্ৰ মৰি জেঠি অস্ত্ৰ নাগৰা তাগলা আমাৰ মেইন পাঠেনি নাগৰু এয়া আমি গাইজ ফাইনেলি আহি উপস্থিত হ'লোঁ এয়া এই ঠকনাৰ বিচনি লৈ সেয়া আমাৰ প্লেইন কেইখন অলপমান পাৰ্কিং কৰি আছে আৰু গাইজ কিবা মাইক চাইক আছে এই শব্দ শুনছে না খেলা ইয়াৰ এই ঘৰ মানে স্বৰ্গীয় গৰ্ব পাঠ গাইজ আমাক সম্বোধনা দিছে কিমান ভাল লাগছে গাইজ এইখন কিমান ভাল লাগিছে গামোচা পাইছোঁ গাইজ ইহঁতসকলে এই তাহোন চাহও খাই আছে
বাপৰে কি অলপমান টাইম বাজক দেখোন 3টা নামত বাজছে বাজৈছে তাই বহুত বাজৈছে সেনেহেনকে কথা দে দেখে ভাত খাই গাই জ্বলা উঠছি ভাত খাব খাবা নৰো মোবাইলটো ল'বা নৰো গাইছ আজি ভিডিঅ'টো ইমানে এইফালে ভাত খাইছে আমাক আগতে দিবা লাগে না তাহোন খাবা লাগে চাওকচোন এই নহয় খুন্দিত থাকবা পাৰা নাই এইবিলাকে মানে হেল ঠেঙা দি দিছে আৰু একেবাৰে